বিদ্যুৎ প্ৰবাহ হুম পৰিবাহীৰ মাজেৰে বৈদ্যুতিক আধান প্ৰবাহৰ হাৰ বৈদ্যুতিক বৰ্তনী বিদ্যুৎ প্ৰবাহৰ সোঁত প্ৰবাহিত হ'ব পৰা নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এইটোকে বুজাইছিল বন্ধ পথ মানে বাল্বটোলৈ অহা কাৰেণ্টটো আকৌ এইটো ধৰা কাৰেণ্ট ছাপ্লাইৰ উৎস য'ৰ পৰা আমি কাৰেণ্টটো পাইছোঁ ইলেক্ট্ৰিচিটি পাইছোঁ বিদ্যুৎ পাইছোঁ সেইটো বাল্ব এইটো এটা বন্ধ পথ হয়নে নহয় এইটো এটা বন্ধ পথ হয় নহয় বাল্বটোৰ পৰা তাৰ পৰা অহা আৰু বাল্বৰ কানেকশ্যনটো গোটেইটো বন্ধ হয়নে নহয় সেই বন্ধ পথটো মই যে তোমাক কৈ আছিলোঁ সেই বন্ধ পথটোৰ কথা কৈ আছিলোঁ সেইটোতো বৈদ্যুতিক বৰ্তনী বুলি কয় ইলেক্ট্ৰন হৈ গ'ল মানে বিদ্যুতৰ ঋণাত্মক আধান ইলেক্ট্ৰন মানে বিদ্যুতৰ ঋণাত্মক আধান যিবিলাক বিদ্যুৎ প্ৰবাহত দুই প্ৰকাৰ আধান থাকে এটা ধনাত্মক আধান এটা ঋণাত্মক আধান যেনেকৈ মাইনাছ প্লাছ দুটা হ'লেহে অকল প্লাছটোত তুমি ধৰি থাকা লগাই থোৱা মোবাইলটো চাৰ্জ হ'ব জানো দুটা পোষ্ট থাকে নাই মাইনাছ আৰু প্লাছ হয়নে সেইটোৱে বিদ্যুৎ প্ৰবাহৰ কাৰণে দুটা আধান থাকে এটা ঋণাত্মক আধান এটা ধনাত্মক আধান দুইটা লগালেহে বিদ্যুৎ প্ৰবাহ সম্পন্ন হোৱা বুলি কয় অকল এটা দি কিন্তু প্ৰথম যেতিয়া বিদ্যুৎ আৱিষ্কাৰ হৈছিলে তেতিয়া ধনাত্মক আধানৰ ওপৰতহে ধনাত্মক আধান বুলিয়ে ভাবিছিলে মানে এটা যে ঋণাত্মক আধানো থাকে বিদ্যুৎৰ সেইটো কথা ভবাই নাছিলে মানে সেইকাৰণে বিদ্যুৎ প্ৰবাহৰ দিশ সদায় ধনাত্মক আধানৰ দিশতেই ধৰা হয় বিদ্যুৎটো ক'ৰ পৰা ক'লে প্ৰবাহ হৈছে বুলি ক'লে কিন্তু ইয়াৰ পৰা ঋণাত্মক আধান তালৈ গৈ থাকিব পাৰে আৰু এনি টাইম আহি থাকে ঋণাত্মক আধানটো তুমি নিগেটিভ পইণ্টটোত আঙুলিটো চোৱাচোন চুইচটো নিদিয়াকৈ মানে চুইচটো দি পিনে ধনাত্মকটোত চোৱা টেষ্টাৰ লগোৱা নজ্বলে কিন্তু ঋণাত্মকটোত লগোৱা জ্বলি যাব ঋণাত্মক আধান আৰু ধনাত্মক আধান দুটা আধান মুঠতে এইটো কথা মনত ৰাখিবা বিদ্যুৎ প্ৰবাহত দুটা আধান জড়িত ঋণাত্মক আধান আৰু ধনাত্মক আধান ধনাত্মক আধান ঋণাত্মক আধান দুইটা আধান থাকিলেহে বিদ্যুৎ প্ৰবাহ সম্পন্ন হয় বুজিলা এতিয়া এইটো যে আমি যে উলিয়ালো এইটো হৈ গ'ল সময় এইটো হৈ গ'ল আধান মানে ধনাত্মক আধান আৰু ঋণাত্মক আধান মিলাই পিনে কিউ পৰিমাণৰ আধান অতিবাহিত হৈ আছে অহা যোৱা কৰি আছে আৰু বিদ্যুৎ প্ৰবাহ কিমান পাইছো I ইকুৱেল কিউ বাই টি আৰু I হৈ গ'ল বিদ্যুৎ প্ৰবাহ এতিয়া বিদ্যুতিক আধানৰ মানে কিউৰ SI একক বিদ্যুৎ আধানৰ মানে কিউৰ SI একক হৈ গ'ল কুলম আৰু 1 কুলম মানে 6 × 10⁻18টা ইলেক্ট্ৰন এতিয়া চোৱা 1 কুলম ইয়াত এতিয়া আমি কি পাইছো টি সময়ত এই পৰিবাহীডালৰ মাজেৰে কিউ পৰিমাণৰ আধান অতিবাহিত হৈ আছে আৰু তাৰ পৰা আমি I বিদ্যুৎ প্ৰবাহ পাই আছো হয় এইডালৰ মাজেৰে I পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চলি আছে কিউ আধান আছে বিদ্যুৎ প্ৰবাহটোত আৰু টি সময়ত অতিবাহিত হৈ আছে হয় এতিয়া 1 কুলম মানে হৈ গ'ল 6 × 10⁻18টা ইলেক্ট্ৰন মানে ইয়াত যে কৈছে কিউ পৰিমাণৰ আধানৰ SI একক হৈ গ'ল কুলম এতিয়া 1 কুলম মানে তোমাৰ 1 কুলম আধান মানে 6 × 10⁻18টা ইলেক্ট্ৰন আধানৰ সমান ইলেক্ট্ৰন মানে ঋণাত্মক আধান 1 কুলম মানে ইলেক্ট্ৰন আধানখিনি হৈ গ'ল ইলেক্ট্ৰন এতিয়া 1 কুলম আধান মানে 6 × 10⁻18টা ঋণাত্মক আধানৰ সমান 1 ইলেক্ট্ৰন মানে এটা ইলেক্ট্ৰনৰ 1.6 × 10⁻⁻19 বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ এককত প্ৰকাশ কৰা হয় প্ৰতি ছেকেণ্ডত 1 কুলম আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় এতিয়া 1 এম্পিয়াৰ কাক বোলে চাবা হা এক ছেকেণ্ডত 1
কুলম আধানৰ প্ৰবাহক 1 সেকেন্ড 1 এম্পিয়াৰ বুলি কয়। বুজিছা? 1 ছেকেণ্ডত 1 কুলম আধানৰ প্ৰবাহক মানে 1 কুলম আধানৰ বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কয়। বুজি পাইছা? এতিয়া এইটো সূত্ৰটো তুমি পাইছা যে I equal to Q by T। এই সংজ্ঞাটো মতে 1 আধানৰ প্ৰবাহক 1 এম্পিয়াৰ আৰু 1 কুলম আধানৰ 1 কুলম আধান 1 ছেকেণ্ড হয়নে? হয় এইটো সূত্ৰ। এতিয়া 1 এম্পিয়াৰ ইকুৱেল টু বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াওক। দিয়া আছে I equal 0.5 এম্পিয়াৰ হয়। I মানে বিদ্যুৎ প্ৰবাহ নহয় জানো? টাইম দিয়া আছে 10 মিনিট। 1 মিনিটত সেকেন্ড আনিব লাগিব আমি এতিয়া 60 ছেকেণ্ড 60 × 10 ছেকেণ্ড হয় 600 ছেকেণ্ড। ফৰ্মুলা এইটো আছে, উলিয়াব লাগে কি বৈদ্যুতিক আধানৰ পৰিমাণ। আমি জানো বৈদ্যুতিক আধান মানে কিউ হয়নে? কিউ ইকুৱেল IT হয়। I মানে কিমান আছে 0.5 তাৰপিছত টাইম আছে 600। বৈদ্যুতিক আধানৰ একক কি আছিলে? কুলম। 5 × 600 10টো কি আনিলে? সেইটো ভাঙিলে যে 300 কুলম হয়।